আপনারা সকলে আছে আপনার আছে বাবুল আহম। তো আজি মোর বার্থডে, তো বার্থডে হ্যাপি বার্থডে গাইস পাতা বার্থডে আজি বার্থডে হিসাবত আজি কি হব গম নাপাওঁ। তো ভিডিওটো চাই থাকক, ডেইলি ব্লগ বনাই ন। তো বার্থডে ভিডিওটো চাই থাকক গাইস। দেখা তো পার্টি দিব লাগিব বোলে। দেখা আজি পার্টি দিব লাগিব গাইস। এটা স্টিং দিও গাইস। এটা তো চলি ভালে এই শট মারানো দুটা আধার কার্ড তুই হারাতে দিছে খেলা খর বিস্টিং খাবার আনগে বার্থডে বলে গাইস এত জসুস নয়। হ্যাপি বার্থডে মুন্না বড় প্যারা না গাইস বার্থডে লাগাই নাই গাইস স্টিং কই সবাই লাগবো ইয়ারে যাব খালু গাইস আর গাইস তোটা বহুত দি দাও উড়িল আৰু পাৰ্টি ভিডিও হলো আৰু 10 সেকেন্ড সবকে নহয় আৰু সব দিতে গায় আৰু পইচা সব এ গাইস স্টিক খাবার নয় দেখি হালিয়া কাজ কথা লাগলো গেল দেখ চাই যাওক ডাইৰেক্ট নদীত আহি গেলো। মানে ইমান আৰু ঘূৰি ফুৰা নাই কাৰণ দোকানত দৌৰি ক'তো যাব নাই। আজি নদীত ডাইৰেক্ট নদীত গা ধুব আছোঁ আৰু বাৰ্থডে ভিডিঅ'টো চাই থাকক। এতিয়া নদীত গা ধুম ডেকা চব ডেকা তলত আৰু গাইছ এতিয়া ডেকা তলত গা ধুম এতিয়া। আৰু এই হেলতে আছে আৰু ডেকাতে আছে ডেকা কেনে থেংক ইউ গাই ডেকা মোক 3 নম্বৰ ইউজ কৰিছে দেই। থেংক ইউ বহুত ভাল লাগছে। পানীত যাবলৈ গা ধুব লাগে। তো বলক আজি আমাক স্টিং এটা খুৱাব বাৰ্থডে দেখাবা আৰু কি আনছি 500 টকা বাৰ্থডে থেংক ইউ। নামি ল এইকেইটা দেখিছে নে এক পাৰালি নদীত চবেই গা ধুব আহিছে। তো ভিডিঅ' চাই থাকক। ডেকা লোক মাৰিছে ডেকা পানী কমিল খিনি নে কিন্তু গাছ বৰষুণ দিলে বহুত পানী হৈছে কিন্তু ভিডিঅ' কৰা নহ'ল। মই মন নাজানো বিলা ঠিক পঁচিছ ছেকেণ্ড মই চাই আছোঁ বাবা 25 ছেকেণ্ড গাছ 25 ছেকেণ্ড আছে। তো গাছ আৰু এটা কথা মই ভাবছোঁ নদীত গা ধোৱা এই বাৰ্থডে ভিডিঅ'টোৰ লগতে নদীত গা ধোৱা ভিডিঅ'টো গোটাই এটাই এণ্ড কৰোঁ নেকি নে আকৌ বাৰ্থডে ব্লগটো বেলেগকৈ বনাওঁ ভাবছোঁ ৰ। এইটো ভিডিঅ' বেছি দিয়ে হ'লে বাৰ্থডে ব্লগটো বেলেগকৈ বনাওঁ। এবাৰ দেখা মোবাইলটো লৈছোঁ মই নদীটো পাৰ হ'লোঁ নদী পাৰ হৈ আহিলোঁ। তো এতিয়া এখন ভেল বনাইছে ই ভেলখন অৱস্থাই নাই এটা উঠলিয়ে ডুব যায় চাবি না কি ভেল বনাইছে। আৰু গাছ এতিয়া এটা ছাগাল মস্তি একচুৱেলি মস্তি কালি এটা উঠি দিছে পানী নাই ভাহি আছে। আৰু একচুৱেলি পানী নহ'লে উঠি দিবও নালাগে মানে ভাহি নাজানো আৰু বেগ চেগ আৰু ই ভাহি যোৱা আছে এৰ ওজন নাই না অলপ দূৰত যাম কাৰণ এহেঁতি জেগাত ছাগাল উঠি দিছে আৰু সেই ভাল লাগে পানী নাই অলপ দূৰৰ জেগাত যাম আজি কাৰণ আজি আমাৰ লগত আৰু এটা চলি চামিল দিছে না আৰু ইয়াত নাচেগৈ আজি অলপ দূৰত যাম কাম নাই ভাল এই মাজত দিহি উঠি দি তই যাই লওক দূৰ গেলি ইটো বাৰ আহিলোঁ একদম ইটো দেখ ইটো কি ধোৱা মোৰ এহেঁতি হয় জেগাত গেলি কেমেৰা লৈ যাব নোৱাৰা একদম মোৰ যাম কেমেৰা যাব কেমেৰাটো লগত ফিটিং কৰি লওঁ আৰু লৈছোঁ আৰু বেছি কাষতো যাব নোৱাৰা এণ্ডাল এহেঁতি জেগাত দিছোঁ পুতিলোঁ আৰু তই গাছ গেঞ্জিটো দি দিছোঁ মানে লেতেৰা নহওক জানো তহঁতে কেমেৰাটো থৈ লওঁ বোলে আমি গা ধুই থাকিম তই ভিডিঅ'টো Hi guys. Hey guys. Ayo kalian jago dua. Guys, ingin kagak nih dua guys tadi.
তোক চাওঁ হাতীচি ন দেখা পাইছে নে গাইছ এটা মানুহ ডুব যাব কি গেছি চবতকে সেহেঁতি এতিয়া দূৰ নহয় দেখা এই সেহেঁতি যাব পৰা নাই এতিয়া সেহেঁতি এতিয়া পুৰা দূৰ আকৌ সি ৰিটাৰ্ণ আছে গাইছ ৰিটাৰ্ণ আহিল দেখিছেনে সেয়া ৰিটাৰ্ণ আহিল সাঁতুৰিব পৰা নাই সি এই বেলেগ চাইডে যাব লাগিব সিহঁতি মানে 10টা মানুহ অলপ ক'ত যায় কোন আছে নে দেখা কোন আছে নে এই ৰিটাৰ্ণ আহিল চাকুকুৰো মাথা আছে সেইপিনে নিজে যাব নোৱাৰি দোৱা আছে এ লিপুকাটো কুকুৰটো আৰু এটা ডাঙৰ চলি আহিল ওপৰৰ পৰা জোপৰে থাকে ইয়াক পুৰা কাপোৰ আচৰা দিছে আমাৰ মেইন জেগাতে জংঘল পাইছে তো বলক খাইছে এইটো কুকুৰ দেখি গাটো মুচি আছে চাওক গা ধুলে সি গা মুচিব লাগে বুলিও জানে আৰু কি গা চা ধুই আমি যাইছোঁ ৰিম্পী আৰু মই কেক আনিব তো এতিয়া আমি যাইছোঁ বেজাৰত কেক আনিব তো বলক আমি এতিয়া কেকটো আনিবলৈ ঘৰত আৰু ভিডিঅ' ইমান কৰা হোৱা নাই আৰু আমি এতিয়া কেকটো আনি আমি ডাইৰেক্ট কাটি আৰু ইমান এটা মানে স্পেচিয়েল নহয় নৰ্মেল জাষ্ট ভিডিঅ'ৰ কাৰণে কেকটো কাটিলোঁ মানে আগে পিছে ইমান এটা কাটা নাই তো আপোনালোকে জানে বহুতে তো ওবাৰে যে কাটিলোঁ আৰু চাই থাকক কেকটো লৈ আনো আৰু এই ক্লিপটো আমি মানে বাকাত যাওঁতে বনোৱা তো মানে লগাই দিছোঁ যোনটো মই ক্লিপ বনাইছিলোঁ সেই ক্লিপটো ডিলেট হৈ গৈছিল তো এতিয়া কেক কাটো মই মাক নদখাওঁ বুলি ভাবিছোঁ সেইকাৰণে মানে পাছত দখম এতিয়া নহয় যেতিয়া টাইম আহিব বুজি পাইছে নে কেছটো বাৰ্থডে চাৰ্থডে শেষ হ'ল আৰু আজি 3 মাহৰ মূৰতে এই ভিডিঅ'টো আপলোড দিব যাইছোঁ এপ্ৰিল 12 তাৰিখে এই ভিডিঅ'টো বনাইছিলোঁ এতিয়া 3 মাহমান হ'লে তো একো নাই বেয়া চেয়া নাপাব বাৰ্থডে ব্লগটো বহুত দীঘল হৈ গৈছিল মই আপোনালোকে বিশ্বাস নকৰিব পাৰা এইটো মোৰ মোবাইল আছে 12টা বাজে হা মই 10টা পৰা ভিডিঅ' বনাইছিলোঁ 11টা 12টাই বাজে 2 মিনিট কম মই 10টা পৰা ভিডিঅ'টো এডিট কৰিছোঁ 2 ঘণ্টা লাগছে ভিডিঅ'টো দীঘল বহুত হৈছে মানে কাটি বনাইছোঁ অলপ অবলিং হৈছে মানে ভিডিঅ'টো মাজতে সেইকাৰণে মই ডিলিট কৰি দিছোঁ আৰু মাজতে মই বাকাত যোৱা ক্লিপটো কিয় লগাব লগা হ'ল মানে মই ক্লিপবিলাক ডিলিটো হৈছে বহুত দিন হ'ল আৰু একো নাই বাৰ্থডে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব তো আহি আছে নেক্সট মজা ভিডিঅ' আৰু এৰে নেক্সটটো ঈদৰ ভিডিঅ' বেয়া নাপাব ঈদত ফুৰিব যোৱা অলপ মানে অবলিং হৈ গ'ল ভিডিঅ' এতিয়া বাৰ্থডেটো আগত দিয়া গ'ল অবলিং হৈ গৈছে একো নাই বেয়া নাপাব আৰু ভাল ভিডিঅ' ডেইলি দিব চেষ্টা কৰিম এইকেইটা আগৰ ভিডিঅ' আপোনালোকক ছাপোৰ্ট কৰিব আৰু বকৰি ঈদত মানে মই ভিডিঅ' বনোৱা নহ'ল তো আপোনালোকে ছাপোৰ্ট কৰিব ভিডিঅ'বিলাক আৰু নেক্সট ধামাকা ভিডিঅ' আহি আছে তো আজিলৈ